নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ ডিব্ৰুগড়ত থকা জগন্নাথ মন্দিৰটো। আজি আমি ইয়াত আহিছিলোঁ, তাকে অকণমান আপোনালোককো দেখুৱাওঁ বোলো। এইফালে মই থিয় হৈ আছোঁ মেইন গেটত, আৰু মোৰ পিছে পিছে গৰুটো লাগি আছে, দেখিছেনে? যোৱাৰ পৰা মানে মোৰ পিছে এৰা নাই। আৰু এইফালে মই চাকি ধূপ ধুনীয়াকৈ ল'লোঁ। চাকি ধূপ লৈ ভিতৰত আহি আপোনালোকক পৰিৱেশটো দেখুৱাই দিছোঁ। সোমাই এনেকুৱা লাগিছে, সঁচাকৈ ধুনীয়া পৰিৱেশ আৰু চাফ চিকুণ, কি ক'ম আৰু বহুত শান্তি পৰিৱেশ। আৰু এইফালে মেইন মন্দিৰ ভাগত আহিলোঁ। এইটোৱে হৈছে মেইন মন্দিৰটো, জগন্নাথ মন্দিৰ। আমি বৰ ধুনীয়াকৈ চাকি কেইগছ ভিতৰত মানে প্ৰথমতে সেৱা ল'ব লাগে, তাৰপিছতহে বাহিৰত জ্বলাব দিয়ে। আমি চাকি কেইগছ ভিতৰত মানে গৈ আগতে সেৱা কৰিব লাগে, তাৰপিছত বাহিৰত এনেকৈ জ্বলাব দিয়ে। ধুনীয়াকৈ চাকি বন্তি জ্বলাই অকণমান আপোনালোকক মন্দিৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ। সকলোৱে জয় জগন্নাথ বুলি কমেণ্ট এটা লিখি দিব। আৰু মোৰ লগত আহিছে কোন, দেখিছেই। সঁচাকৈ পৰিৱেশটো ইমান ধুনীয়া, কি ক'ম আৰু। তাতে অকণমান বৰষুণো দি আছিলে, সেইকাৰণে পৰিৱেশটো আৰু চাফা দেখা হৈ আছে। আৰু এইফালে মই মেইন মন্দিৰ ভাগৰ পৰা অকণমান এনে ওপৰত উঠি গ'লোঁ। মানে মেইন মন্দিৰত যোৱা ৰাস্তা বহুতকেইটা আছিলে, এইটো এটাও আছিলে, তাকে অকণমান ওপৰৰ পৰা আহিলোঁ। জগন্নাথ মন্দিৰৰ ভিতৰত বহুতকেইটাই মন্দিৰ আছে। এইফালে আপোনালোকক দেখুৱাই দিছোঁ, এইটো হৈছে মেইন মন্দিৰ ভাগ। তাৰ লগতে আছে হনুমান মন্দিৰ, শিৱ মন্দিৰ, লক্ষী মন্দিৰ, আৰু এনেকুৱা বহুতো সৰু সৰু মন্দিৰ আছে। সঁচাকৈ বহুত বেছি ভাল লাগিছে তাত গৈ। আৰু এইফালে মই ধুনীয়াকৈ মূৰ্তিবিলাক ইয়াতে সজাই ৰাখিছে, তাতো অকণ সেৱা কৰিলোঁ। সেয়াই আৰু কিমান দেখুৱাম আৰু আপোনালোকক, মানে যিখিনি পাৰোঁ ভিডিঅ' কৰিছোঁ, কিন্তু সকলোখিনি ভিডিঅ' কৰাটো সম্ভৱ নহয়। সকলোৱে পাৰিলে এবাৰ জগন্নাথ মন্দিৰত যাব, আপোনালোকৰ মন একদম শান্তিৰে ভৰি পৰিব। সঁচাকৈ বহুত বেছিয়ে মানে শান্তিপূৰ্ণ ঠাই। এয়া দেখিছেনে? এইটোৱে হৈছে বিমলা মন্দিৰ। হয়তো বহুতেই নাজানে বিমলা মন্দিৰ কি। বিমলা মন্দিৰ হৈছে জগন্নাথৰ সহধৰ্মিনী বিমলা, তেখেতক বিমলা মন্দিৰ, তেখেতকো পূজা কৰা হয় ইয়াতে। আৰু মোৰ হয়তো কিবা ভুলো হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। মই ঠিক নাজানো, কিন্তু যিখিনি জানো তাকে আপোনালোকক কৈছোঁ। আৰু এইফালে ধুনীয়াকৈ ৱালত মানে বহুতো ধৰণৰ ছবি অংকন কৰা আছে ভগৱানৰে। এয়াই আৰু পৰিৱেশ। চাৰিওফালে কেৱল মন্দিৰে মন্দিৰ, যিফালে চাওঁ সেইফালেই মন্দিৰ, আৰু ধুনীয়া ধুনীয়া গছ পুলিও আছে। চাৰিওফালে সেউজীয়া আৰু পৰিৱেশটো চাওক আপোনালোকেই, মানে যিফালে চাওঁ সেইফালেই মন্দিৰ। আৰু এইফালে এইজনী মই আপোনালোককো দেখুৱাই দিলোঁ। আকৌ এবাৰ দেখুৱাই দিছোঁ। এইটোৱে হৈছে বিমলা মন্দিৰ, যাক জগন্নাথৰ সহধৰ্মিনী হিচাপে পূজা কৰা হয়। আৰু এইফালে হনুমান মন্দিৰ আৰু শিৱ মন্দিৰ, লক্ষী মন্দিৰ, বহুতো মন্দিৰ দৰ্শন কৰিলোঁ। বৰষুণৰ কাৰণে ভালকৈ ভিডিঅ' কৰাই নহ'ল, যিখিনি পাৰিছোঁ তথাপিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজিৰ ভিডিঅ'টি ইমানেই। নেক্সট ভিডিঅ'ত লগ পাম সকলোকে, বাই।